নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো এই চেনেলটোৰ জৰিয়তে আমি আপোনালোকলৈ জেনাৰেল নলেজ কাৰেণ্ট এফেয়াৰ্স ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আসাম হিষ্ট্ৰী আসাম পলিটি জিওগ্ৰাফি আদি বিভিন্ন ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' আগবঢ়াম আশা কৰোঁ এই ভিডিঅ'বোৰৰ জৰিয়তে আপকামিং আসাম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰাত আপোনালোকৰ সহায় হ'ব সো আজি এই ভিডিঅ'টি আমি ডিসকাস কৰিম এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজৰ পাৰ্ট 3 মগধ সাম্ৰাজ্য আৰু মহাজনপদৰ বিষয়ে আমি এই সিৰিজৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ইণ্ডাছ ভেলী সিভিলাইজেশ্যন আৰু বৈদিক যুগৰ ওপৰত অলৰেডি ডিসকাস কৰিলো আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেন্তে চাই ল'ব তলৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম মগধ সাম্ৰাজ্য আৰু মহাজনপদৰ ওপৰত 20টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ সো আহক ভিডিঅ'টিলৈ আগবাঢ়ো Question number 1 How many states were in Mahajanpad? ইয়াত সোধা হৈছে যে মহাজনপদ কেইখন আছিল অপচন A 15 অপচন B 16 অপচন C 17 অপচন D 18 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন B 16 ভাৰতবৰ্ষত 16খন মহাজনপদ বা ৰাজ্য আছিল 600 খ্ৰীষ্টাব্দ পূৰ্বৰ পৰা 325 খ্ৰীষ্টাব্দ পূৰ্বলৈ ভাৰতবৰ্ষখন 16খন মহাজনপদত বিভক্ত আছিল অংগুত্তৰা নিকায় নামৰ বৌদ্ধ গ্ৰন্থখনত এই 16খন মহাজনপদৰ কথা উল্লেখ কৰা হৈছে Question number 2 Which of the following Buddhist texts provides the name of 16 Mahajanpad? ইয়াত সোধা হৈছে যে নিম্নলিখিত কোনখন বৌদ্ধ গ্ৰন্থত 16খন মহাজনপদৰ কথা উল্লেখ কৰা হৈছে অপচন A জাতক অপচন B হোগা চুমচুমগিৰি অপচন C অংগুত্তৰা নিকায়া অপচন D মালবিকাগ্নি মিত্ৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন C অংগুত্তৰা নিকায়া অংগুত্তৰা নিকায়া হৈছে এখন বৌদ্ধ গ্ৰন্থ য'ত 16খন মহাজনপদৰ কথা উল্লেখ কৰা হৈছে আৰু এই 16খন মহাজনপদ হৈছে কাশী কৌশল অংগ মগধ বৃজ্জি মল্ল চেদি বচ্চ কুৰু পাঞ্চাল মৎস্য সুৰসেনা অশ্মকা অৱন্তী গান্ধাৰ আৰু কম্বোজ Next question number 3 Who among the following was the founder of Magadha ইয়াত সোধা হৈছে যে মগধ সাম্ৰাজ্যৰ ফাউণ্ডাৰ কোন আছিল অপচন A হৰিয়ংকা এণ্ড বৃহদ্ৰথ অপচন B অজাতশত্ৰু এণ্ড জৰাসন্ধ অপচন C উদয়ন এণ্ড অজাতশত্ৰু অপচন D জৰাসন্ধ এণ্ড বৃহদ্ৰথ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন D জৰাসন্ধ এণ্ড বৃহদ্ৰথ মগধ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জৰাসন্ধ আৰু বৃহদ্ৰথ কিন্তু এই সাম্ৰাজ্য গ্ৰোথ হৈছিল হৰিয়ংকা বংশৰ পৰাহে Next question number 4 Taxila was the capital of which ancient Mahajanpad ইয়াত সোধা হৈছে যে তক্ষশিলা কোনখন মহাজনপদৰ কেপিটেল আছিল অপচন A গান্ধাৰ অপচন B অংক অপচন C মগধা অপচন D কাশী ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন A গান্ধাৰ তক্ষশিলা গান্ধাৰ ৰাজ্যৰ কেপিটেল আছিল বৌদ্ধ সাহিত্য জাতকত তক্ষশিলা গান্ধাৰ ৰাজ্যৰ ৰাজধানী আছিল বুলি উল্লেখ কৰা হৈছে তক্ষশিলা প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা আৰু সংস্কৃতিৰ এক উচ্চ পৰ্যায়ৰ কেন্দ্ৰ আছিল Next question number 5 Mathura the famous city was the capital of which ancient Mahajanpad ইয়াত সোধা হৈছে যে ফেমাস সিটি মথুৰা কোনখন মহাজনপদৰ কেপিটেল আছিল অপচন A পাঞ্চাল অপচন B কাশী অপচন C কুৰু অপচন D সুৰসেনা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন D সুৰসেনা মথুৰা সুৰসেনা মহাজনপদৰ কেপিটেল আছিল আৰু ই যমুনা নদীৰ পাৰত অৱস্থিত বৌদ্ধ সাহিত্য অংগুত্তৰা নিকায়ৰ মতে সুৰসেনা 1600 খ্ৰীষ্টাব্দ পূৰ্বৰ 16খন মহাজনপদৰ এখন অন্যতম মহাজনপদ আছিল
আৰু ইয়াত যদু আৰু তেওঁৰ বংশধৰ যাদৱসকলে ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, হোৱাট ৱাজ দ্য আদাৰ নেম অফ বিম্বিসাৰা? ইয়াত সোধা হৈছে যে বিম্বিসাৰৰ আন এটা নাম কি? অপশ্যন এ চেৰনিকা, অপশ্যন বি ইক্ৰাত, অপশ্যন চি সৰ্বসত্যান্তকা, অপশ্যন ডি চালিমল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ চেৰনিকা। জৈন সাহিত্য অনুসৰি বিম্বিসাৰৰ আন এটা নাম হৈছে চেৰনিকা। চেৰনিকা মানে হৈছে যাৰ এটি বিশাল স্থায়ী সেনাবাহিনী আছে, যিটো নেকি বিম্বিসাৰৰ আছিল। বিম্বিসাৰা হাৰিয়ানকা ডাইনেষ্টিৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয়। তেওঁ 445 BC-ত মগধৰ সিংহাসনৰ আৰোহণ কৰিছিল বুলি জনা যায়। এতিয়া আহিছোঁ আন এটা কুৱেশ্যন লৈ। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শিশুনাগ ডাইনেষ্টি? ইয়াত সোধা হৈছে যে শিশুনাগ বংশৰ লাষ্ট ৰুলাৰ কোন আছিল? অপশ্যন এ কালস্কা, অপশ্যন বি নন্দীবৰ্ধন, অপশ্যন চি নাগাদশক, অপশ্যন ডি উদয়ন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নন্দীবৰ্ধন। শিশুনাগ বংশৰ লাষ্ট ৰুলাৰ আছিল নন্দীবৰ্ধন। শিশুনাগ বংশ প্ৰতিষ্ঠা কৰিছিলে শিশুনাগে, আৰু সেই অনুসাৰে ৰাজবংশটোৰ নাম শিশুনাগ হিচাপে ৰখা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দা ডাইনেষ্টি? ইয়াত সোধা হৈছে যে নন্দা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ মহাপদ্মানন্দ, অপশ্যন বি শিশুনাগ, অপশ্যন চি ধননন্দ, অপশ্যন ডি নন্দীবৰ্ধন। কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ মহাপদ্মানন্দ। মহাপদ্মানন্দক নন্দা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। মহাপদ্মানন্দক ইক্ৰাত, একচ্ছত্ৰী, সৰ্বখতৰনাক নামেৰেও জনা যায়। তেওঁক দ্বিতীয় পৰশুৰাম বুলিও কোৱা হয়, কাৰণ তেওঁ ভালেমান ক্ষত্ৰিয় ৰজা আৰু তেওঁলোকৰ কিংডম ধ্বংস কৰিছিল। কুৱেশ্যন নম্বৰ 9, ইন হুইচ মহাজনপদ গৌতম বুদ্ধ ৱাজ ডাইড? ইয়াত সোধা হৈছে যে কোনখন মহাজনপদত গৌতম বুদ্ধাৰ মৃত্যু হৈছিল? অপশ্যন এ বজ্জ, অপশ্যন বি কৌশল, অপশ্যন চি মল্ল, অপশ্যন ডি অংগ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মল্ল। মল্ল মহাজনপদত গৌতম বুদ্ধাৰ মৃত্যু হৈছিল। মল্ল মহাজনপদখন হৈছে 16খন মহাজনপদৰ ভিতৰত এখন অন্যতম মহাজনপদ। মল্ল বৰ্তমান গোৰখপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 10, হু ট্ৰান্সফাৰ হিজ কেপিটেল ফ্ৰম পাটলিপুত্ৰ টু বৈশালী? ইয়াত সোধা হৈছে যে কোনে ৰাজধানী পাটলিপুত্ৰ বৈশালীলৈ ট্ৰান্সফাৰ কৰিছিল? অপশ্যন এ অশোক, অপশ্যন বি ধনানন্দ, অপশ্যন চি শিশুনাগ, অপশ্যন ডি গিৰিৰাজ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি শিশুনাগ। শিশুনাগে ৰাজধানী পাটলিপুত্ৰ বৈশালীলৈ ট্ৰান্সফাৰ কৰিছিল। শিশুনাগ আছিল শিশুনাগ ডাইনেষ্টিৰ ফাউণ্ডাৰ। তেওঁৰ নামানুসাৰে ৰাজবংশটোৰ নাম শিশুনাগ প্ৰদান কৰা হৈছিল, আৰু শিশুনাগ ৰজা হোৱাৰ আগতে মগধ ৰজা নাগদশকৰ মন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, ইন হুইচ বেটেল আলেকজেণ্ডাৰ ডিফিটেড কিং পুৰু? ইয়াত সোধা হৈছে যে কোনখন যুদ্ধত আলেকজেণ্ডাৰে পুৰু ৰজাক পৰাস্ত কৰিছিল? অপশ্যন এ বেটেল অফ পানিপট, অপশ্যন বি বেটেল অফ বক্সাৰ, অপশ্যন চি বেটেল অফ হেডেছপাছ, অপশ্যন ডি বেটেল অফ পলাচী। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি বেটেল অফ হেডেছপাছ। হেডেছপাছৰ যুদ্ধত আলেকজেণ্ডাৰে পুৰু ৰজাক পৰাস্ত কৰিছিল। 326 খ্ৰীষ্টাব্দ পূৰ্বত আলেকজেণ্ডাৰ আৰু ৰজা পুৰুৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল। ভাৰতবৰ্ষৰ পঞ্জাৱ ৰিজনৰ ঝিলাম নদীৰ পাৰত এই যুদ্ধ সংঘটিত হৈছিল। বৰ্তমান এই ঠাই পাকিস্তানৰ পঞ্জাৱত অৱস্থিত। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। হুৱেন আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া, হু ৱাজ দ্য ৰুলাৰ অফ মগধ? ইয়াত সোধা হৈছে যে আলেকজেণ্ডাৰ যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল, সেই সময়ত মগধত কোনে শাসন কৰি আছিল? অপশ্যন এ মৌৰ্যন্স, অপশ্যন বি নন্দ, অপশ্যন চি শিশুনাগ, অপশ্যন ডি হৰিয়ংকা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নন্দ।
যেতিয়া আলেকজেণ্ডাৰ ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল সেই সময়ত মগধত নন্দ বংশৰ শাসন আছিল। নন্দ বংশ আছিল মগধ সাম্ৰাজ্যৰ একেবাৰে শেষৰটো বংশ। নেক্সট question number 13. Who among these was the Nanda ruler at the time of Alexander invasion? ইয়াত সোধা হৈছে যে আলেকজেণ্ডাৰ আক্ৰমণৰ সময়ত নন্দ বংশৰ শাসনকৰ্তা কোন আছিল? অপশ্যন এ কলস্কা, অপশ্যন বি মহাপদ্মনন্দা, অপশ্যন সি ধননন্দা, অপশ্যন ডি নাগাদশক। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন সি ধননন্দা। ধননন্দ হৈছে নন্দ বংশৰ শেষৰজন ৰজা। নন্দ বংশ মগধ সাম্ৰাজ্যত শাসন কৰা শেষৰটো বংশ আছিল। ধননন্দক গ্ৰীক লেখকসকলে আগ্ৰামিছ আৰু জান্দ্ৰামিছ বুলি কৈছে। নেক্সট question number 14. 1. The bank of which river were Alexander and Porus involved in a grim battle? ইয়াত সোধা হৈছে যে কোনখন নদীৰ পাৰত আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত ভয়ংকৰ যুদ্ধ এখন হৈছিল? অপশ্যন এ ঝিলম, অপশ্যন বি ৰাবি, অপশ্যন চি চেনাব, অপশ্যন ডি ব্যাস। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ঝিলম। ঝিলম নদীৰ পাৰত আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত ভয়ংকৰ যুদ্ধখন হৈছিল। এই যুদ্ধটিক হেডেছবাছু যুদ্ধ বুলি জনা যায়। এই যুদ্ধটি 326 খ্ৰীষ্টাব্দ পূৰ্বত ভাৰতবৰ্ষৰ পাঞ্জাৱ ৰিজনৰ ঝিলাম নদীৰ পাৰত হৈছিল। বৰ্তমান এই ঠাই পাকিস্তানৰ পঞ্জাৱত অৱস্থিত। এই যুদ্ধত গ্ৰীকসকলে জয়লাভ কৰিছিল আৰু পুৰুৱে গ্ৰীকসকলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছিল। নেক্সট question number 15. The first foreigner to invade India was? ইয়াত সোধা হৈছে যে ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথম বিদেশী কোন আছিল? অপশ্যন এ চাইৰাছ, অপশ্যন বি দাৰিয়াছ I, অপশ্যন চি আগ্ৰামিছ, অপশ্যন ডি কেম্বিচিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি দাৰিয়াছ I। দাৰিয়াছ I হৈছে প্ৰথমজন বিদেশী যিয়ে ভাৰতবৰ্ষত আক্ৰমণ কৰিছিল। পাৰিছৰ একেমিনিট ৰজা দাৰিয়াছ 518 খ্ৰীষ্টাব্দ পূৰ্বত ভাৰতবৰ্ষত আক্ৰমণ কৰিছিল। তেওঁ পোনপ্ৰথমে গান্ধাৰ ৰাজ্যক জয় কৰি একেমিনিট ৰাজ্যৰ শাসনাধীন কৰিছিল আৰু সেই সময়ত গান্ধাৰ ৰাজ্যৰ ৰজা আছিল পুষ্কৰ শক্তি। নেক্সট question number 16. Which king is titled as the second Parashuram? ইয়াক সোধা হৈছে যে কোনজন ৰজাক ছেকেণ্ড পৰশুৰাম বুলি কোৱা হয়? অপশ্যন এ মহাপদ্মনন্দ, অপশ্যন বি বিম্বিসাৰা, অপশ্যন চি চাইৰাছ, অপশ্যন ডি শিশুনাগ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ মহাপদ্মনন্দ। মহাপদ্মনন্দক দ্বিতীয় পৰশুৰাম বুলি কোৱা হয়। মহাপদ্মনন্দ হৈছে প্ৰথমজন ক্ষুদ্ৰ সম্প্ৰদায়ৰ ৰজা। তেওঁ ক্ষত্ৰিয় বংশৰ নাছিল। মহাপদ্মনন্দই ভালেমান ক্ষত্ৰিয় ৰজা আৰু তেওঁলোকৰ কিংডম ধ্বংস কৰিছিল। পুৰাণৰ মতে মহাপদ্মনন্দই বহুকেইখন ক্ষত্ৰিয় ৰাজ্য ধ্বংস কৰিছিল আৰু সেই ৰাজবংশসমূহ হৈছে কুৰু, কাশী, পাঞ্চাল, মিথিলা, সুৰসেনা, কলিংগ আদি। আৰু সেইকাৰণে তেওঁ দ্বিতীয় পৰশুৰাম বুলি কোৱা হৈছিল। পুৰাণত মহাপদ্মনন্দক সৰ্বক্ষত্ৰান্তক বুলিও অভিহিত কৰিছে। এতিয়া আহিছোঁ question number 17 লৈ। The king who claimed himself as the first imperial ruler of India? ইয়াত সোধা হৈছে যে কোনজন ৰজাই নিজকে ভাৰতৰ প্ৰথমজন সাম্ৰাজ্য শাসক বুলি দাবী কৰিছিল? অপশ্যন এ অজাতশত্ৰু, অপশ্যন বি বিম্বিসাৰা, অপশ্যন চি উদয়ন, অপশ্যন ডি শশাংক। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি উদয়ন। উদয়নে নিজকে ভাৰতৰ প্ৰথমজন সাম্ৰাজ্য শাসক হিচাপে ঘোষণা কৰিছিল। তেওঁ অজাতশত্ৰুৰ পুত্ৰ আৰু বিম্বিসাৰৰ নাতি আছিল। তেওঁ ৰাজধানী ৰাজগৃহক পাটলিপুত্ৰলৈ চিফ্ট কৰিছিল। নেক্সট question number 18. Which Magadha ruler was known as Senia? ইয়াত সোধা হৈছে যে কোনজন মগধ শাসকক চেনিয়া বুলি কোৱা হয়? অপশ্যন এ বিম্বিসাৰা, অপশ্যন বি অজাতশত্ৰু, অপশ্যন চি মহাপদ্মনন্দ,
Option D, Chandragupta Maurya. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বিম্বিসাৰা। জৈন হিষ্ট্ৰী মতে বিম্বিসাৰাক চেনিয়া নামেৰে জনা যায়। তেওঁ মোগল সাম্ৰাজ্যৰ শাসক আছিল। তেওঁ হৰিয়াংকা ডাইনেষ্টিৰ পৰা বিলং কৰিছিল। তেওঁ হৰিয়াংকা ডাইনেষ্টিৰ ৰিয়েল ফাউণ্ডাৰ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 19, স্কাল্পচাৰ অফ গান্ধাৰা স্কুল ৰিফ্লেক্ট ইন ইনফ্লুৱেঞ্চ অফ দ্য। ইয়াত সোধা হৈছে যে গান্ধাৰা স্কুলৰ স্কাল্পচাৰবোৰ ক'ৰ পৰা ইনফ্লুৱেঞ্চ হৈছে। অপশ্যন এ গ্ৰীক্স, অপশ্যন বি চাইনিজ, অপশ্যন চি ৰোমান্স, অপশ্যন ডি পাৰ্চিয়ান। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গ্ৰীক্স। গান্ধাৰত থকা বুদ্ধিষ্ট স্কাল্পচাৰবোৰ গ্ৰীকসকলৰ নিৰ্মাণ শৈলীৰ পৰা প্ৰভাৱিত হৈছে। এই স্কাল্পচাৰবোৰ গ্ৰীণ কালাৰৰ ফিলাইট আৰু গ্ৰে ব্লু কালাৰৰ মাইকেচিষ্টৰ লগত বনোৱা হৈছিল। এতিয়া আহিছোঁ আজিৰ একেবাৰে শেষৰটি কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 20, হু এমং দ্য ফলোইং ৱাজ এ গ্ৰেট ৰুলাৰ অফ কলিংগা ইন এনচিয়েণ্ট টাইমছ। ইয়াত সোধা হৈছে যে নিম্নলিখিত কোনজন শাসক কলিংগৰ শ্ৰেষ্ঠ ৰজা আছিল। অপশ্যন এ অজাত শত্ৰু, অপশ্যন বি বিন্দুসাৰা, অপশ্যন চি খাৰবেলা, অপশ্যন ডি মৌৰ্য চাৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি খাৰবেলা। খাৰবেলা হৈছে কলিংগৰ শ্ৰেষ্ঠ ৰজা। কলিংগ বৰ্তমান উৰিষ্যাত অৱস্থিত। খাৰবেলা মহামেঘবাহন বংশৰ তৃতীয়জন ৰজা আছিল আৰু খাৰবেলা মহামেঘবাহন বংশৰ সকলোতকৈ মহান আৰু বিখ্যাত ৰজা আছিল। এই বংশটো চেদি বংশ বুলিও জনা যায়। আজিলৈ ইমানেই। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'বোৰ চাই কেনে পাইছে তলৰ কমেণ্টত জনাব। ভিডিঅ'টি চাই যদি উপকৃত হৈছে তেন্তে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'টিত। তেতিয়ালৈ সকলোকে নমস্কাৰ, বাই বাই।